খেল মহাৰণ অসম চৰকাৰৰ এক অন্যতম পদক্ষেপ। উল্লেখ কৰিব লাগিব যে এই পদক্ষেপে কিন্তু প্ৰতিভা বিকাশ কৰাৰ এক সুযোগ প্ৰদান কৰিছে। আপুনি চৰাঞ্চলৰ কথাই কওক বা দুৰ্গম অঞ্চলৰ কথাই কওক, আমি দেখিবলৈ পাইছোঁ একাংশ অঞ্চলত কিন্তু বোকাটো কিন্তু পদম খোলা পৰিলক্ষিত হৈছে। একেবাৰে জলেশ্বৰ সমষ্টিত জলেশ্বৰ খেলপথাৰত যিখন সমষ্টিভিত্তিক খেল মহাৰণ অনুষ্ঠিত হৈছে, এই খেল মহাৰণত কিন্তু দেখিবলৈ পোৱা গৈছে একাংশ বোকাৰ পদম কিন্তু তেওঁলোকে জিলিকি উঠিছে। তেনে এক বাতৰি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কাৰণ আমাৰ এই জলেশ্বৰ সমষ্টিৰ ভিতৰত কেইবাটাও চৰাঞ্চল আছে। তাৰে ভিতৰত আমি যিখন জলেশ্বৰ উন্নয়ন খণ্ডৰ মনকলা চাইলধৰা গাঁও পঞ্চায়ত বুলি জানো, সেই গাঁও পঞ্চায়তখন অত্যাধিক পিছপৰা, অতিকৈ পিছপৰা দুৰ্গম এখন অঞ্চল। আৰু সেইখন অঞ্চলৰ পৰা আজি দুগৰাকীকৈ ছাত্ৰীয়ে কিন্তু তেওঁলোকে শিক্ষাৰ লগে লগে তেওঁলোকে কিন্তু খেল ধেমালি অৰ্থাৎ খেল মহাৰণত কিন্তু তেওঁলোকে জিলিকি উঠা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ যে দুগৰাকী কণমানি, আপোনালোকৰ সৈতে আমি নাম চিনাকি সকলো কৰাই দিম। এই দুগৰাকী কণমানিয়ে কিন্তু আজি চাইলধৰা মনকলা চাইলধৰা গাঁও পঞ্চায়তলৈ তেওঁলোকে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে, তেওঁলোকে জিলিকি উঠিবলৈ সক্ষম হৈছে। আপোনালোকক মই দেখুৱাইছোঁ। তোমাৰ নাম কি? My name is Rubina Khatun. ৰুবিনা খাতুন, তুমি কোন ক্লাছত পঢ়ি আছা? 8. ক্লাছ 8ত। স্কুলৰ নাম কি? Upsail Raimi Madrasa. তুমি চেঙেৰালগা এম এ মাদ্ৰাছা। এইগৰাকী ছাত্ৰীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু তেখেতে চেঙেৰালগা এম এ মাদ্ৰাছাত তেখেতে অধ্যয়ন কৰি আছে। আৰু তেওঁ কিন্তু এই খেল মহাৰণত 3টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। 800 মিটাৰ দৌৰত তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছে, 400 মিটাৰ দৌৰত তেওঁ প্ৰথম স্থান অধিকাৰ কৰিছে, আৰু 200 মিটাৰ দৌৰতো কিন্তু তেওঁ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আপোনালোকক দেখুৱাইছোঁ আন এগৰাকী কণমানি, যাক আমি হয়তো লগৰীয়া ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক শিক্ষয়িত্ৰী বা সেই পঞ্চায়তখনৰ যিসকল প্ৰতিনিধি আছে, আচলতে তেওঁক লৈ কিন্তু কোনে ভবা নাছিল যে আজি এই দুগৰাকী কণমানিয়ে কিন্তু এনেকুৱা ফলাফল কৰিব। তোমাৰ নাম কি? Narjina Khatun. নাৰ্জিনা খাতুন। তুমি দৌৰত 100 মিটাৰ দৌৰত ফাৰ্ষ্ট হৈছে আৰু 200 মিটাৰত Second হৈছে। নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে যিখন পঞ্চায়ত আজিৰ দিনতো কিন্তু অত্যন্ত পিছপৰা দুৰ্গম অঞ্চল হিচাপে পৰিগণিত হৈছে, য'ত আপোনাৰ পোহৰ বুলিবলৈ একো নাই, অৰ্থাৎ সন্ধিয়াৰ লগে লগে যিখন অঞ্চল এন্ধাৰ হৈ পৰে, অৰ্থাৎ তেওঁলোকে আজিৰ দিনতো কিন্তু বিদ্যুতৰ এটা চাকি বা বিদ্যুতৰ পোহৰ পৰা নাই। আনফালে কিন্তু চৰকাৰে যি বিদ্যুৎ বিভাগৰ জৰিয়তে যিসমূহ সৌৰ চাকি বিতৰণ কৰিছে, তেওঁলোকৰ ঘৰত কিন্তু সেয়াও নাই। তাৰ মাজতে কিন্তু এই দুগৰাকী কণমানি তেওঁলোকে শিক্ষাৰ লগে লগে অৰ্থাৎ অধ্যয়নৰ লগে লগে কিন্তু তেওঁলোকে খেল ধেমালিতো কিন্তু যথেষ্ট অৰিহণা যোগাইছে। শিক্ষক আছে এগৰাকী, তেখেতৰ ওচৰলৈ যাম, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে আপোনাৰ এই দুগৰাকী ছাত্ৰী আমি দেখিছোঁ যে খেল মহাৰণত যথেষ্ট জিলিকি উঠিছে, গতিকে তেওঁলোকক আপোনালোকে আগতীয়াকৈ তেনে কোনো প্ৰস্তুতি কৰাইছিল নেকি বা কোচিং কৰাইছিল নেকি? তেনেকৈ আমি প্ৰস্তুতি ঠিক কৰা নাই, তথাপিও আমি জানো যিহেতু মানে খেল মহাৰণ হ'ব, তাৰ কাৰণে তেওঁলোকক অলপ প্ৰেক্টিছ কৰাইছোঁ, কৈছোঁ। ইমানখিনি তেওঁলোকে নিজে কৰিছে, ইমানখিনি আগবাঢ়িছে। বাকী আমি শিক্ষাৰ লগতে বাকী খেল ধেমালি সকলোখিনিতে আমি গুৰুত্ব দিওঁ। বাকী আমাৰ লগত ছাৰ সকলে আমি সকলোখিনিতে গুৰুত্ব দিওঁ। নিশ্চিতভাৱে কিন্তু চহৰ অঞ্চলৰ দৰে বা এখন ভাল ঠাইৰ দৰে তেনেকুৱা ফেচিলিটি আপোনাৰ সেইখন য'ত আপুনি য'ত বিদ্যালয়খন আছে তাতে তেনেকুৱা পৰিৱেশ বা জাগা আছে নেকি? আচলতে তেনেকুৱা অঞ্চলত খেল ধেমালিৰ কাৰণে উপযুক্ত এখন ফিল্ড নাই, আৰু সেই তেওঁলোকে প্ৰেক্টিছ কৰাৰ কাৰণে তেনেকুৱা এখন ফিল্ড নাই। আৰু যদি ভাল এখন ফিল্ড থাকে, ধুনীয়া উপযুক্ত আৰু ভাল এটা হেৰি পাব তেওঁলোক। নিশ্চিতভাৱে আমি বিভিন্ন সময়ত কৈ আহিছোঁ যে প্ৰতিভা কেতিয়াও বাধাৰ সৃষ্টি হ'ব নোৱাৰে, প্ৰতিভা কেতিয়াও হয়তো কোনো বাধাই কিন্তু ৰোধ কৰি ৰাখিব নোৱাৰে বা কোনো বাধাই কিন্তু প্ৰতিভাক নেওচি ৰাখিব নোৱাৰে। আজি তাৰে প্ৰমাণ কৰিলে মনকলা চাইলধৰা গাঁও পঞ্চায়তৰ যি চেঙেৰালগা এম এ মাদ্ৰাছা আছে, সেই চেঙেৰালগা এম এ মাদ্ৰাছাৰ দুগৰাকী কণমানি, আমি দুগৰাকী কণমানি আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। হয়তো পৰৱৰ্তী সময়ত তেওঁলোকে জিলা পৰ্যায়ত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আমি আশা কৰিম যাতে তেওঁলোকে জিলা পৰ্যায়তো তেনেকৈ জিলিকি উঠে। আৰু মনকলা চাইলধৰা গাঁও পঞ্চায়তৰ সচিব তেখেত আমাৰ সৈতে আছে, তেখেতৰ পৰা আমি কিছু কথা ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি এটা ভাল খবৰ, আপোনাৰ পঞ্চায়তত দুগৰাকী কণমানিয়ে কিন্তু আপোনাৰ পঞ্চায়তলৈ সুনাম কঢ়িয়াইছে, গৌৰৱ কঢ়িয়াইছে, গতিকে কি ক'ব? আমি এই ক্ষেত্ৰত আমি ভবাই নাছিলোঁ। আমি আজি 1.5 বছৰৰ পৰা আমি মনকলা চাইলধৰা জিপিৰ সচিব হিচাপে কাৰ্য নিৰ্বাহ কৰি আছোঁ তাতে, কিন্তু মই বহুতো গৈছোঁ তাতে, কিন্তু তাত কোনো ধৰণৰ ফিল্ড খেলাৰ বা সুযোগ তেনেকুৱা নাই। আৰু ল'ৰা ছোৱালী পঢ়াৰ কাৰণে স্কুল আছে, কিন্তু আমাৰ বিলাসীপাৰাত থকা ছাৰ সকলে আহে, সময়মতে আহি ক্লাছ কৰে,
মই চাইছোঁ, কিন্তু তাত আমি শিক্ষা দীক্ষাত আগবঢ়োৱাৰ কাৰণে আমাৰ কোনো বিজুলী বাতিৰ তাত নাই। মানে তাত চাকি জ্বলাব লাগে, চাকিৰ পোহৰত কৰিব লাগে। কিন্তু যদি আমাৰ চৰকাৰে, অসম চৰকাৰে আমাক যদি এই মনকলা চাইলধাৰা জিপিত যিটো অঞ্চল মানে আমি চৰৰ মিডিল জেগাত মানে দ্বীপ মানে মাজে মাজে এটা এটা চৰ 20 ঘৰ 30 ঘৰ এনেকুৱা মানুহ আছে, কিন্তু এইবিলাকত যদি চৰকাৰৰ ফালৰ পৰা আমাক কি কয় সোলাৰৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আমাৰ খুব ভাল হ'ব। ল'ৰা ছোৱালীবিলাক সেই সোলাৰৰ পোহৰত ভালকে লেখা পঢ়া কৰিব পাৰিব আৰু চৰকাৰে যাতে আমাৰ মনকলা চাইলধাৰাত ভালকে খেলাৰ কাৰণে কিবা খেল ধেমালিৰ কাৰণে ষ্টেডিয়াম হওক বা কিবা ভাল এটা ফিল্ডৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াতকৈ আৰু আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে চৰকাৰৰ যি অন্যতম পদক্ষেপ খেল মহাৰণ, আজি খেল মহাৰণে কিন্তু এই দুগৰাকী কণমানিক কিন্তু এটা প্লেটফৰ্ম দিলে, তেওঁলোকৰ যি প্ৰতিভা আছিল সেয়া কিন্তু বিকাশ পাবলৈ সক্ষম হ'লে। আৰু মোৰ লগত মই দেখুৱাইছোঁ এয়া গোটেইখিনি আপোনাৰ মনকলা চাইলধাৰা গাঁও পঞ্চায়তেৰে তেওঁলোকে ছাত্ৰ ছাত্ৰী হয় আৰু মোৰ সৈতে যথেষ্ট সংখ্যক অভিভাৱক আছে। আজি এইসকল কণমানি কিন্তু তেওঁলোকে যেনেকৈ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত তেওঁলোকে যি যুদ্ধ চলাই আছে বা আগবাঢ়ি যাবলৈ তেওঁলোকে একেবাৰে শিক্ষাৰ লগে লগে কিন্তু তেওঁলোকে আগবাঢ়ি যোৱাৰ যি প্ৰচেষ্টা সেয়া অব্যাহত ৰাখিছে। আপোনাৰ ওচৰলৈ আপোনাৰ পৰা মই অলপ ছুটিকৈ দুটামান কথা সুধিম। আপোনালোকৰ ওচৰত যিহেতু আপোনালোকে গাৰ্জিয়ান হয়, গতিকে এইসকল ল'ৰা ছোৱালীয়ে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত উপযুক্ত সুবিধা পাইছেনে নাই? বুজিছোঁ আপোনালোকৰ তাত স্কুল আছে বুজিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, এখেতে কথা কওঁতে অলপ লাজ পাইছে। বুজিছোঁ আপোনালোকে স্কুল আছে, সকলো আছে, ঠিকে আছে, কিন্তু এওঁলোকে তেনেকুৱা এটা পৰিৱেশ ঘৰত যে তেওঁলোকে যিধৰণে সুবিধা পাব লাগে সেইখিনি পাইছেনে নাই? এইফালে এওঁলোকে বহুত দুখীয়া মানুহ, এই ওচৰৰ অঞ্চলৰ আমি নিজে আহি গম পাইছোঁ। মানে তেওঁলোক মানে দুখীয়াভাৱে চলি আছে আৰু বহুত তেওঁলোকে উপযুক্ত সুবিধা পোৱা নাই। তথাপিও এইখিনি যে আগবাঢ়ি গৈছে আমি বহুত আনন্দিত হৈছোঁ। তোমালোকে পঢ়া শুনাৰ উপৰিও যিখিনি সময় পোৱা, যিখিনি অফ টাইম থাকে সেইখিনি সময়ত কি কৰা? খেলাও আৰু বেলেগ কিবা কাম? মাছ মাৰিবলৈ যোৱা নাই? ঘৰুৱা কাম কাজ কৰা? কি কাম কৰা? তুমি যিখিনি কৰা লাজ কৰিব নালাগে, সেইখিনি কথা কৈ দিয়া। আজি আৰু ঘৰৰ কাম খেতি পথাৰত কাম কৰা নে নাই? কৰা খেতি পথাৰত। তুমি হয়। নিশ্চিতভাৱে এইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে শিক্ষাৰ লগে লগে কিন্তু যে সাংসাৰিক বা পিতৃ মাতৃ সংসাৰত কিন্তু তেওঁলোকে সহযোগিতা আগবঢ়ায়। আপোনাৰ ওচৰলৈ আহিছোঁ, গতিকে দুটামান কথা জানিম। আচলতে এইসকল ছাত্ৰ ছাত্ৰী যি আজি প্ৰতিভা আমি দেখিবলৈ পালোঁ, চৰকাৰক কি আহ্বান জনাব সেই চৰাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত? মই এই ক্ষেত্ৰত চৰকাৰক বিনম্ৰতাৰে অনুৰোধ জনাম, সেই অঞ্চলটো যাতে কিছু ডেভেলপ কৰি দিয়ে আৰু এটা মাজুলী সদৃশ পৰিৱেশত তেওঁলোকে মানে তাত জীৱন নিৰ্বাহ কৰি আছে, তাত যাতে ৰাস্তা ঘাট অলপ সুচল হয়, যাতে বিজুলী পাতি আহে, যাতে প্ৰত্যেক ঘৰ মানুহে কিছু চৰকাৰৰ সা সুবিধা পায়, য'ত ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে টেবুল নাই। আমি নিজে দেখিছোঁ, তাত গৈছোঁ, টেবুল নাই, তেওঁলোকে বিচনাত পঢ়ে, মাটিত বহি বস্তা পাৰি পঢ়ে। গতিকে যাতে চৰকাৰে কিছু অলপ সুবিধা দিয়ে সেইখিনিৰ কাৰণে। তাতে পোহৰৰ কিবা ব্যৱস্থা আছে নাই? পোহৰৰ ব্যৱস্থা ঠিক তেনেকুৱা নাই, 2 ঘৰ মানুহৰ চ'লাৰ আছে, কিন্তু কিছুমানৰ নাই, কিছুমানৰ চাকিত পঢ়ে, ঠিক তেনেকুৱা ব্যৱস্থা আমি দেখা পাইছোঁ। নিশ্চিতভাৱে যি সময়ত চৰকাৰে 100% ঘৰত বিজুলী দিয়াৰ কথা কৈছে, তেনে সময়ত কিন্তু এইসকল লোকে কিন্তু আজি বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত হৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু আজিৰ দিনতে কিন্তু চাকিৰ পোহৰত কিন্তু তেওঁলোকে অধ্যয়ন কৰিব লগা হৈছে।